কিমান গধুৰ ঐ বঠা কিমান লেও বহে অহায় তোমাৰ মোৰ প্ৰীতি কোনেনো বুজিব বিৰহে কলি যাদহে মৰম আঘোণৰ পথাৰ মৰম ধানে দাই আছিলা মৰম ঢিলা চকলীয়া মুঠি মৰম সকলোকে দেখো মৰম তোমাক মই নেদেখো মৰম চাওঁ বৰে গছ উঠি ৰাতি সপোনতে মইনা সৰহলৈ গৈছিলোঁ সৰগৰ তৰাবোৰে মইনা হাতেৰে মই চুইছিলোঁ তাৰে এটি তৰা তোমালৈ মই আনিলোঁ মইনা তোমাৰ হাতত তোমার হাত তুলি দিম বলি জড়াতে সপোনতে জানো তোমাক অহা দেখিলো তৰালি দেখোতে জানো উমলি মই আছিলো সপোন জানো সঁচা হয় মোৰ হালুকে তাকে কয় আতৰি গ'লে গৈ বিহু তলিয়ে দি থৈ দেহানো মন কেনেবা কৰে
পকি মুড়ি হাইটাই মাছ মজিয়াতে মাৰিলে খাটুটি চাপে ৰিপি থৈ সাজি কাচি আহিছ বিহুতলি হৈ ৰাতি বিহু চাবলৈ যাম জীৱনত আমি দুয়ো মিলি থাকিমে সাঁতুৰি নাধুৰিম আমি ঐ মাছে মাৰিবলৈ পদুনি দিওঁ তোমাক যাবলৈ পদুনি দিওঁ তোমাক যাবলৈ পদুমুকা পানী লাগিব গাত ঘৰতে থাকিবা পদুম ওলাই সোমাই ফুৰিবা পদুম ওলাই সোমাই ফুৰিবা পদুম সময় নুচাই লগাবা আমাৰ সময় নুচাই লগাবা আমাৰ এই যৌৱনৰ কালতে এই নমতাই মাতিব ঐ নোচোৱাই চকুলৈ চাব ঐ যেতিয়া যৌৱন কাল ভটিয়াই যাব কোনে নোচোৱা হ'ব বিটুপি এটা প্ৰশ্ন এই শৰাইৰ পৰা তুলি ল'বলৈ অনুৰোধ জনালোঁ নমস্কাৰ
মাননীয় বিচাৰক মণ্ডলী তথা উপস্থিতি বিহুপ্ৰেমী ৰাইজ, আপোনালোক সকলোলৈকে প্ৰথমে মই বিতপী গগৈ আৰু মোৰ দলটিৰ হৈ সকলোলৈকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ প্ৰশ্নটি হৈছে, বিহুৰ সময়ত ফুল কেইবিধমান ফুলৰ নাম কোৱা? কি ফুলে বিহুক আদৰণি আৰু কি ফুলে বিদায় জনায়? অসমৰ ৰাজ্যিক ফুল কি? ফুলৰ লগত একে নামৰ দুবিধ চৰাইৰ নাম কোৱা? বাপৰে বাপহে বুলিছোঁ আৰু সোপাকে প্ৰশ্ন আহিছে তোমাৰ পালত, দিয়া উত্তৰ। হয়, মই উত্তৰটি দিবলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটিৰ উত্তৰ হৈছে, বিহুৰ সময়ত ফুলা কেইবিধমান ফুলৰ নাম হৈছে কপৌ ফুল, তগৰ ফুল, নাহৰ ফুল। দ্বিতীয় প্ৰশ্নটি হৈছে, কি ফুলে বিহুক আদৰণি আৰু কি ফুলে বিদায় জনায়? নাহৰ ফুলে বিহুক আদৰণি জনায় আৰু এজাৰ ফুলে বিহুক বিদায় দিয়ে। ভুল, নাহৰ ফুলে নহয়, কপৌ ফুলে। কপৌ ফুলে এজাৰ যিটো বিদায় দিয়ে সেইটো হৈছে, সেইটো শুদ্ধ তোমাৰ। এজাৰ ফুলে বিদায় দিয়ে বাৰু। এটা ইমানটা বহুত প্ৰশ্নৰ মাজত এটা ভুল হৈছে, একো নাই, কোৱা বাকী কোৱা। তৃতীয়টি প্ৰশ্ন হৈছে, অসমৰ ৰাজ্যিক ফুল কি? ৰাজ্যিক ফুল কি? অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল। শুদ্ধ উত্তৰ। চতুৰ্থ প্ৰশ্নটি হৈছে, ফুলৰ লগত একে নামৰ দুবিধ চৰাইৰ নাম কোৱা? উত্তৰটি হৈছে, ফুলৰ লগত একে নামৰ দুবিধ চৰাই হৈছে কপৌ ফুল আৰু চৰাই। ক্ষমা কৰিব, ফুলৰ লগত একে নামৰ দুবিধ চৰাই হৈছে কেতেকী আৰু কপৌ। হৈছে শুদ্ধ উত্তৰ, ধন্যবাদ। আচ্ছা, এইখিনিতে মই ৰাইজক এটা প্ৰশ্ন সুধিব খুজিছোঁ, অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি বাৰু? কলগছ? কি নাম? হা? নাহৰ নহয়, শূন্য। তাৰপিছত হলং গছ। শুদ্ধ উত্তৰ। পোনপটীয়া প্ৰশ্নৰ শুদ্ধ উত্তৰ দিছে মানৱজ্যোতি, আমাৰ কেমেৰা পাৰ্চন। হলং গছ, ময়ো গম পাইছিলোঁ এইবাৰ যেতিয়া মই হলংপাৰ মৰিয়নি হলংপাৰ গিবন সেই ৱাইল্ড লাইফ চেংচুৰীখনলৈ গৈছিলোঁ, তেতিয়াই মই গম পাইছিলোঁ যে হলং গছ হৈছে অসমৰ ৰাজ্যিক গছ। গম পালেনে? ইমান জানো মই দেখিছে। বিতপী, ধন্যবাদ। আৰু কিবা প্ৰশ্নৰ উত্তৰ দিবা নেকি? নাই, মোক বিদায় কোৱা নাই যে, সেইকাৰণে ৰৈ আছোঁ। দেহি হয় দেই, মই পাহৰি গৈছিলোঁ পাই। বেয়া পালা নেকি? নাই, চেনাই আহিছে নাই? চেনাই চাইহে আছোঁ। চেনাইৰে বাট চাই কাপোৰ ধুই আছিলা নহয়? হয় সেই প্ৰথম যোজনাটোৰে গাইছিলা নহয়? হয়। সুধিছে এতিয়া বাইদেউ সুধিছে চেনাই আহিলে। সঁচাকৈ কাপোৰ ধোৱা নে? নখ চালে গম পাম, চাওঁ। ধুৱে, নখ নাই। ঠিক আছে বাৰু, চেনাই য'তেই আছে ভগৱানক মাতি আছে চাগে, আইও কৃষ্ণ ভাল হৈ যাতে পৰিৱেশন। আপোনালোক বিহুৰ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ বিতপী। ধন্যবাদ। সমূহ দলটিলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।